তোমাৰ ফেচবুকৰ ষ্টেটাছত এটা স্তবক দেখিছিলোঁ। যদি মানক খেদিব পাৰোঁ, মোগলক খেদিব পাৰোঁ, বাংলাদেশীকো দৌৰাই দৌৰাই খেদিব পাৰিম। ষ্টেটাছটো ডিলিট কৰিলা নেকি? স্তবকটো দেখি মাটিক ভাল পোৱা সত্তাটো তলবলাই উঠিছিল। সৰুতে মায়ে যে সাধু শুনাইছিল, লাচিতৰ নৰিয়া পাতিৰ লগতে যে বদনৰ। অ' মা, মই দেখোন লাহে লাহে আন্ধাৰ দেখিছোঁ। অ' মোৰ শৰীৰৰ শিৰা উপশিৰাবোৰে কাম কৰা নাই। অ' মা, মা, অ' মা, মোৰ দেখোন ভৰিবোৰ আতি আতি সিহঁতে বান্ধি পেলাইছে। অ' কোমটো দেখোন বৰকৈ বিষাইছে। ৰঙা লোহাডাল দেখোন সোমাই গ'ল সিফালেদি। বৰ গৰম লোহাডাল। এয়া মোৰ সপোনৰ সোপানত বগোৱা বোৱাৰ উপহাৰ নে লাডেনৰ প্ৰতিফল মই নাজানো। অ' মা, মা, মোৰ নামত সিহঁতক প্ৰতিমূৰ্তি বনাব নিদিবা দেই। সিহঁতক ক'বা মই লাডেন নহয়, মই স্বাধীনতাৰ সেনানী, যুদ্ধ মুৰব্বীৰত। তেজ দিম, মাতি নিদিওঁ। আদৰ্শ লাচিতৰ, সংকল্প দুৰ্যোধনৰ। তেজ দিম, তেল নিদিওঁ বুলি সংগ্ৰাম কৰি তোমালোকে এদিন গাদি ললা আৰু মোৰ নাম দিলা এটা নৰ পিকাচৰ, যাৰ নাম লাডেন। অ' চিনি পাইছা? মই লাডেনে কৈছো। সেই যে সুৰেৰে মেৰিয়াই গছকি গছকি মাৰিছিলো, সেই লাডেনে কৈছো। 54টা নৰ বিকাশ মাৰিলে তোমালোকে চিনেমা বনোৱা আৰু নাম দিয়া আব তাক 56। মোৰ পৰিসংখ্যাত কিন্তু এটা বেছি। মোক কি কবা, ছুপাৰ কপ, লাচিত নে লাডেন? মোৰ জুচ মাটিক লৈ উত্তাক্ত ভাষণ দি বেদখল খেদিম বুলি মইতো কোৱা নাছিলো, তোমালোকেইতো কৈছিলা। মই উন্মত্ত মদমৰ্ত স্বাধীনতাৰ ৰাগিন। গছকি মাৰিম, কিন্তু মাটি লবলৈ নিদিম। ময়ে ভগত, ময়ে ঝান্সী, ময়ে সুভাষ, ময়ে গান্ধী, ময়ে নেহৰু, ময়ে গডছে, মই চন্দনৰ ৰদিতি, মই কপিয়াত পৰাগৰ চাংলত ফেংলা, আৰু ময়েই লাডেন। মা, সিহঁতক কবা মই লাডেন নহয়, পৰাগৰ চাংলত ফেংলা, মানে স্বাধীনতাৰ সেনানী। মই লাডেন নহয়। অ' মা, মই লাডেন নহয়। অ'